কিহত জড়িত মনে হয় মজু আর সরকার লুটা ব্যবস্থা দেখিছে আগত আমি পাই গৈছে এটা সরকারের লুটন ব্যবস্থা Get out! আবেগত নহয় মানে এখন সঁচাকে চাবলগীয়া চিনেমা লাগি গ'ল গ'ল লাইন লাগি গ'ল বমাহঁত আছে বমা আপুনি অৰুণাচল এনেকুৱাৰ ওপৰত আপুনি দেখিম বুলি ভাবিছিলে ডেকা কালত দেখিছো সঁচাকে মানে কি নেক্সট লেভেল এই বলিউডৰ ফিল্মৰ কিন্তু পোষ্টাৰ লগাই থৈ দিছে আমাৰ অসমীয়া ফিল্মৰ এখন পোষ্টাৰো নাই Hey guys, welcome back to my new video. আজি এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো তো গাইস আজি আমি গৈ আছো ৰঘুপতি অসমৰ ধুমুহা সৃষ্টি কৰি থকা ৰঘুপতি চাবলে গাইস যোৱাৰ মানে এসপ্তাহ ধৰি পেলাই মই কোনো ধৰণৰ ব্লগছ দিব পৰা নাই মই অলপমান কামত বিজি হৈ আছিলো তো সেইকাৰণে এতিয়া দিব পৰা নাই তো আজি ফাইনেলি বনাই দিওঁ আৰু চলো গাইস আজি গাইস ৰঘুপতি চাবলৈ যাম মানে 8টাতে উঠি গলো এতিয়া মানে টাইম হৈছে 8:30 আৰু আমি যাম আমাৰ টিকেট আছে 11টা বজাত আৰু আমাৰ লগত আমি যাম ধন্দা মই বৌ আমি হেলৰ পৰা যাম তো আমি তিনিজনে যাম তো আৰু আমাৰ লগত ভণ্টি যাব ভণ্টি মানে তাই চাইলিন নামি যাব তো গাইছ মানে এতিয়া মোৰ ঘৰত অলপ কাম আছে কাম বনখিনি কৰি লওঁ চলো লেটছ গো পাওঁ ঠিক গাইছ মানে চাহ খোৱান জলদি লাইট অফ কৰি লওঁ আৰু এতিয়া চাহখন খাই লৈ আমি যাব লাগে গাঁৱত কাই ঘৰত আৰু এইফালে আমাৰ চাহ আহি গ'ল চাহটো খাই লওঁ জলদি আৰু যাব লাগে জলদি তো ভাইলক মানে মাজতে দুটামান ব্লগ বনালো দুটামান ব্লগ মানে কি হ'ল বনাই মেলি হৈ গ'ল কিন্তু ফিনিচিং টাচ মাৰিবই নোৱাৰিলোঁ মই সেইকাৰণে দিবই নোৱাৰিলোঁ আৰু মানে কামত বিজি থকাৰ কাৰণে ফিনিচিং টাচ মাৰিব নোৱাৰিলোঁ আৰু আপলোডো কৰিব নোৱাৰিলোঁ সেইকাৰণে গ'ল আৰু তো আপোনালোকক এটা কৈ দিওঁ তো আমাৰ মহাৰাণীৰ ৰিজাল্ট দিলে তাই ষ্টাৰ আমাক পালে আৰু যেনে তেনে 83% হৈছে আৰু ভাই ৰিজাল্ট মানে সবাই লোক কাম হৈ গ'ল খতম এতিয়া যাব লেটছ গো আৰু জলদি এডাল মাৰি লওঁ খানা পিনা খাই ঘৰত চব ৰেডি হৈ গ'লো খানা পিনা নাই আৰু তো এতিয়া যাওঁ জলদি হেলমেটটো লৈ লওঁ সেইকাৰণে ছোৱালী মানুহক লগত লৈ ক'তো যাব নালাগে একদম মানে ওলাই মেলা এনেকুৱা দেৰি কৰে এই হ'লে না তোৰ মই একপাক গাঁও ফুৰি আহি গোটেইখন কাম বন কৰি সকলোবোৰ হৈ গ'ল তথাপি তাই ওলাই হয় এতিয়া আমি হেলমলৈকে বাইক লৈ যাওঁ এতিয়া লেটছ গো গাই ঔষধ এটা খুৱাই লওঁ তো লেটছ গো ভালো একদম দুখ লগা গান শুনি শুনি আমি গৈছোঁ ৰঘুপতি চাবলৈ মানে আমাৰ গাড়ীত আছে বৌ ধন্দা লগত চিনেমা হলত চিনেমা চাবলৈ যোৱা মজাই বেলেগ আমাৰ ইতিহাস আছে না ধন্দা ৰাতিপুৱা বিচনাৰ পৰা উঠিয়ে মানে একদম ফিল্ম চাবলৈ যোৱা আমাৰ আগতে ইতিহাস আছে কিন্তু এইবাৰ আমি কি চাবলৈ ৰত্নাকৰ চাবলৈ এবাৰ গৈছোঁ আমি দুবাৰ চাইছে এবাৰ লখিমপুৰত তাত একদম চাইলে যোৱা মজা আহি গৈছে মানে একদম ৰাস্তা একদম ক্লিয়াৰ গৈ থকা আৰু পিপিআই পিপিকে গৈ থাকিব লাগে এতিয়া হলত বোলে গাইছে এচিও বেয়া ঐ বৌ জলদি আপুনি বিচনী এখন লৈ ল'ব ঘৰত সোমাই আছে বিচনী এখন লৈ ল'ব মজা লাগিব বিচনী মাৰি মাৰি মানে আজি চাই থাকিম পৰা ৰঘুপতি বুলি আহিছে ৰবি শৰ্মাৰ তাৰ মানে ফিল্ম মানে নেক্সট লেভেল পচন্দ লাগে না বাট তো সহি হয় না ৰবি শৰ্মাৰ তাৰ ফিল্ম মানে একদম দিলছে আৰু ভাই সেইকাৰণে ভাল লাগে সেইকাৰণে আহিছোঁ আর সরকার লুটা ব্যবস্থা দেখিছে আগত আমি পাই গৈছে এটা সরকারের লুটন ব্যবস্থা যা এডাল কেনেকুৱা চিষ্টেমত কৰি আছে চাং না একদম তো ইয়াৰ গৈছে মানে মামা ঘৰ পাই গৈছে আৰু এইখিনি সাউতকৈ ভাড়াটো নমাই থৈ যাওঁ এই চলি নাম কি এইখিনি নমাই থৈ যাওঁ থাকিবি না আহি গ'ল ভাই লোক চাওক ৰবিদা চাওক আপোনাৰ কাৰণে কিমান কৈছোঁ বোলে টাইম হৈ গ'ল 10:30 এতিয়া মানে আমি কিবা এটা খাই লওঁ ৰজা মাৰি লওঁ আমাৰ চাৰিআলিত আহিছোঁ কেনেকুৱা লাগিছে আমাৰ চাৰিআলি মানে বৌ একদম আহি গৈছে আমাৰ মাৰ নিচিনা আমাৰ চাৰিআলি দে আৰু যাওঁ আমি খাই লওঁ তো ইয়াৰ ভাই লওক খানা পিনা খাই কিয় হৈ গ'ল আৰু এতিয়া জলদি যাব লাগে আৰু এটা ফিল্ম চাব লাগে চলো মই ঘৰতে লগ পাম আৰু ৰঘুপতিখন চাম চলো
পাই গ'লো সেই পাভৈ ডিজিটেল চিনেমা এইপিনে চিধা গৈ থাকিব লাগিব তো চলো তো গাইছ এয়া আছে বিশ্বনাথ চাৰিআলি চিনেমা হল আৰু এইফালে আৰু পুৰা লাইন লাগি আছে এখন চাওক না 30-40 পুৰা লাইন আৰু দে আৰু ৰঘুপতি পোষ্টাৰ গাইছ লগাই থৈ চাওক না এই দুখন ইমান টিকু মানে পোষ্টাৰ লগাই থৈ দিছে চাওক না ইমান ডাঙৰ চিনেমা হলত এখনো পোষ্টাৰ নাই এই বলিউডৰ ফিল্মৰ কিন্তু পোষ্টাৰ লগাই থৈ দিছে আমাৰ অসমীয়া ফিল্মৰ এখন পোষ্টাৰো নাই ये भाई ये देख सकता है पीछे लाइन देखो आएगा सिनेमा हॉल ভিতৰত इस पर है ओके अलग सिनेमा स्टार्ट হোৱা নাই আৰু এয়া সিট ভৰ্তি হৈছে আৰু গাইছ লাহে লাহে আৰু কৈ আছিলে এচি নাই বুলি এচি দেখোন আছে পুৰা এচি লাগি আছে আমি ঠাণ্ডা লাগি গৈছে ভাই ইয়াৰ আৰু গাইছ এইফালে আমাৰ ফিল্ম ষ্টাৰ্ট হৈ গ'ল ৰবিদাৰ এণ্ট্ৰি পুৰা তো এইবিলাক গান চান বাজি গৈছে আৰু এতিয়া বৰ বিশেষ আপোনালোকক দেখাই নাথাকোঁ তো দেখাই থকাটো যুক্তিও নহয় তো যিহেতু ইমান কষ্ট কৰি এখন ফিল্ম বনায় আৰু বহুতে কি কৰে ইয়াত ইউটিউবত মানে এনেকৈ চিনেমা হলত গৈ চিনেমা শ্বুটিং ভিডিঅ' কৰি পেলাই ইউটিউবে এডিট কৰিব নাপায় আচলতে বেয়া কথা আমাৰ অসমীয়া ফিল্ম ইমান ধুনীয়াকৈ বনাইছে তো চাবলৈ আহক তো এইটো ইমানে কম আৰু এতিয়া মই যিখিনি চিন দেখাম আপোনালোকক অকল মানে ইউটিউবত আপোনালোকে হয়তো চাইছেই এই গানটোতো আপোনালোকে চাইছেই আৰু যিবিলাক ট্ৰেইলাৰটোত দেখিছে সেই চিনবিলাকে অকণ আপোনালোকক দেখাম তো ইমানেই তো আপোনালোকে হলত আহক সম্পূৰ্ণ ফিল্মখন চাওক আৰু এনজয় কৰক বুলি আশা কৰিম ধন্যবাদ তাকে হিনি নথকা ঘৰ যে আমাৰ এনেকুৱাই আৰু শান্তিত আছে কি ক'লে তাকে শান্তিত থকাৰ কামনা কৰিছে দেউতাই আৰু গাইছ আমি এইফালে পপকৰ্ণ আৰু কফি লৈ আহিলোঁ আৰু পৰা পপকৰ্ণ খাই চাই আছোঁ আৰু Get out. Raghu. Get out. কিহত জড়িত হয় মই জুই হয় আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে পইচা ৰঘুপতি আহি গ'ল সেকেন্ডে লাগে তো ভাতে বলে তো সেকেন্ডে লাগে মুক্তা বড় বলে তো ভাই সাহেব এতিয়া হৈ গ'ল টাইম 1:38 এটা মানে ফিল্ম শেষ হৈ গ'ল আৰু এটা বজাও ভাই সাহেব পেচা বসুল ফিল্ম তামাম কথা লাগিল কৈ আছে আৰু আহি আছে আৰু মানুহ মানে ওলাই আহিব বিচৰা নাই এনেকুৱা একদম ঘৰটাটো জুই ফালি দিছে ভাই ফালি দিছে আমি গাইড গৈ ধুনীয়াকৈ বহি আপোনালোকক ফুল লিকুইড দি আছোঁ কি খাতাৰনাক মানে মজা লাগিলে পেচা ফুলত পেচা বছৰ ফিল্ম ভিতৰত দিছে আৰু বাহিৰত আহি তামাম গৰম লাগি গৈছে একদম খাতাৰনাক শ্ব' কাৰণে মানুহবিলাক চব লাইন লাগি আছে মানুহ আহি আছে গৈ আছে পুৰা ধুমাধুম চাই আছে চলো মই চাম মানে আমি এটা ফিল্ম চাই আহিলোঁ গাড়ীত আহি গ'লোঁ কি খাতাৰনাক লাগিলে সকলোৰে এক্টিং ৰবিদাটো কথাই নকওঁ কি মানে ৰবিদা বাহাই মানে নেক্সট আৰু এইফালে আমাৰ বৰমাহঁত আছে বৰমা আপুনি অৰুণাচল কেনেকৈ এনেকুৱা ৰূপত দেখিম বুলি ভাবিছিলে সঁচাকৈ মানে কি নেক্সট লেভেল এক্টিং কৰিছে ন তেওঁ মানে গোটেই চিনেমা হলটো মানে চবেই চিঞৰি বাখৰি একদম বেলেগ লাগি গৈছে একদম এই বয়সত 71 বছৰত ইমান বয়সতে এনেকুৱা লেভেলৰ এক্টিং কিন্তু মানি গৈছোঁ দেই তেওঁ কিন্তু নেক্সট লেভেল এক্টিং কৰিছে মানুহজন একদম মানি গৈছে আৰু সকলোৱে ধুনীয়া গৈছে আৰু কেকেইটাটো ভাই আপোনালোকে সকলোৱে আহি চাওক কিন্তু মজা ফিল্ম সকলোৱে চাওক সকলোৱে আহি ধুনীয়াকৈ চাব পৰা একদম ধুনীয়া ফিল্ম আছে অসমীয়া ফিল্ম ইমান ধুনীয়া আবেগত নহয় মানে এইখন সঁচাকৈ চাবলগীয়া চিনেমা হয় একদম মজা আছে একদম বহুত ধুনীয়া ফিল্ম একদম পেচা বচল ফিল্ম আৰু মোৰ স্মাৰ্ট ৱাটচত এটা কাৰ্ড হৈ গ'ল চাওক গাইছ মানে এই চিটটো যিটো আছিলে যে এটা চিটত মানে এনেকুৱা লোহাৰ নিচিনা ওলাই আছিলে স্কেচ পৰি গ'লে লম্বা স্কেচ